দেখিছানে মাক পুতেকৰ হিচাপ এইখিনি কিহৰ হিচাপ জানেনে এইখিনি ইউজ নকৰো বাৰু কিন্তু এইখিনি আমাৰ হাঁচতীয়া পইচা গোটেইখিনি মাক পুতেকে গোটাই থোৱা পইচা হেল্ল' নমস্তে বন্ধু বান্ধৱীসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এয়া ৰেডি হৈছে এফালে যাওঁ বলক আপোনালোককো লৈ যাওঁ আৰু দেখুৱাওঁ মেলি আজি নিজৰ উপাৰ্জিত টকাৰে দুচকীয়া বাহন এখন ল'ম বুলি আহিছোঁ চাই যাব কোনখন ল'ম কিমান ধৰণে কি কি দেখুৱাম বহুত দিনৰ পৰা আশা আছিল বহুতবাৰ ল'বলৈ চেষ্টা কৰিও ল'বলৈ পৰা নাছিলোঁ আজি ল'ম কালি ল'ম পৰহি ল'ম মানে তেনেকুৱা নিচিনা কথা কেতিয়াবা পইচা নজৰে কেতিয়াবা বেলেগ প্ৰব্লেম কেতিয়াবা কি এই মোৰ যে মুখলৈ হাত যোৱাটো এটা মেনিয়া হৈছে আপোনালোকে মন কৰিছেনে চ' এতিয়া চাই আছোঁ কামবিলাক অলপ চলপ আগবাঢ়ি আছে তাৰপিছত দেখাম আপোনালোকক কোনখন ল'লোঁ আজি বহুত ফূৰ্তি মনটো তাৰপিছত এয়া ফৰ্মেলিটিজখিনি কৰি আছোঁ ছিগনেচাৰ কেইটামান কৰি লওঁ তাৰপিছত আজি এটা বিশেষ ঘটনা আজি বুলি নহয় কেইদিনমান আগতে কথা বিশেষ ঘটনা এটা আপোনালোকক আগত দেখুৱাম আপোনালোকে চাই যাব ভিডিঅ'টো কাইণ্ডলি স্কিপ নকৰিবা তেতিয়া চাবলৈ পাব কি হৈছিল এয়া কামখিনি কৰি থাকোঁতেই ভাইটিও আহি পালে ভাইটি আহি পাইছে আৰু ময়ো পইচা হিচাপ কৰিছোঁ সিও পইচা হিচাপ কৰি আছে আমাৰ কেমেৰামেন আকৌ মোৰ ল'ৰাটো দেই এয়া বোৱাৰী মোৰ নতুন বোৱাৰী নবোৱাৰীয়ে তাৰপিছত পইচা পাতি হিচাপ কৰি এই পইচাৰ বিষয়ে আপোনালোকক কাহিনী এটা ক'ম আজি মই এই পইচাৰ আঁৰৰ কাহিনী এটাই ক'ম চাই গৈ থাকিব ফুৰি লোৱা গুণা কথা চলি আছিলে তাতে মোৰ ফাইনেন্স মিলা নাই চ' এয়া দেখিছেনে এই ভিডিঅ' আকাৰ দিবলৈ ট্ৰাই কৰিছিলোঁ একচুৱেলি কিন্তু ঘটনাটো এনেকুৱাই হয় মানে এতিয়াহে মই ভিডিঅ' আকাৰটো দিবলৈ ট্ৰাই কৰিছিলোঁ কিন্তু সি মোক কৈছে যে মা মোৰ লগত পইচা আছে সেইখিনি পইচা তুমি ইউজ কৰা ফাইনেন্সত লওক বুলি ভাবিছিলোঁ কিন্তু ফাইনেন্সত নলয় কেছত ল'লেই ভাল হ'ব নেকি বুলি ভাবিলোঁ কাৰণ ফাইনেন্সত ল'লেও হেডেক এটা থাকিয়ে যায় আজি দিম কালি দিম সেইটো কাৰণে কেছতে ল'ম বুলি ভাবিলোঁ কেছত ল'ম বুলি ভাবাৰ পিছত হ'ল বাৰু যুঁজা কিন্তু অকণমান নজোৰাত মন চন মাৰি বহি আছিলোঁ বহি থাকোঁতে তাৰ লগত কথা পাতি আছোঁ স্কুলৰ পৰা আহিলে অহাৰ পিছত স্কুটিখন ল'লা নাই ল'ব লাগিব নহয় নাই আজি লোৱা নহ'ব আৰু টাইম লাগিব সেইটো স্কুটিখন আৰু ল'বলৈ টাইম লাগিব মোৰ ওচৰত পইচা জোৰা নাই পইচা অকণ কম হৈছে তেনে মোৰ লগত পইচা আছে নহয় মা মোৰ যে সেই এইটো দাম পষ্ট অফিচ আৰু এইটো কইন্স বেংক হয় ময়ে আনি দিছিলোঁ যাক পষ্ট অফিচ পইচা ছেভ কৰিবলৈ বুলি তাৰপিছত সেয়া তেতিয়া ক'লে যে হেৰি মোৰ লগত পইচা আছে পষ্ট অফিচৰ পইচা সেইখিনি তুমি ইউজ কৰিলা পিছত মোক ঘূৰাই দিলে দিবা নিদিলে নিদিবা কাৰণ স্কুটিখনতো ময়ো উঠিম আমাক দুইটাকে দৰকাৰ মোক ক'ৰবাত যাবলৈ তোমাৰ ক্লাছলৈ যাবলৈ স্কুটি লাগে নহয় থ'বলৈ যাবলৈ চ' সেইকাৰণে সি মোক গোল্ডটো আনি দিছে এতিয়া চাওঁ ইয়াত কিমান পইচা জমা হৈ আছে আপোনালোককো দেখাম কৈ ফালিবই নেকি পইচাবোৰ ওলাওঁতে ইয়াত অকণমান ছেফলি ক'ব লাগিব পইচাবোৰ কইন্স কেইটামান আছে আৰু তাৰ কইন্স বেংক আছে যে হিচাপ কৰি লওঁ টোটেল কিমান ওলায় তাৰপিছত আপোনালোকক দেখাই আছোঁ দেই কি হয় তাৰ পৰা মই 10,000 এটা ল'ম ন এটা কিমান ল'ম আৰু 2,000টো থৈ দিম না 2,800 থৈ দিম 12,840 টকা টোটেল আছিলে চ' ইয়াৰ পৰা মই 10,000 এটা লৈ ল'ম মোৰ 10,000 এটা লৈ হৈ যাব ত' তাকে কৰি আৰু বাকীখিনি পইচা তাক ভৰাই থৈ দিম ইয়াতে এই আছোঁ তাৰ পৰা মই এইখিনি লৈছোঁ তাৰ পৰা মই 10,000 ৰুপিজটো আৰু হেৰি কি কয় এইখিনি তাক আকৌ ভৰাই দিম বাকীখিনি কাৰণ তাক প্ৰয়োজন হ'ব যে এইখিনি পিছলৈ সি যে দিছে সেয়াই বহুত আৰু মোৰ কাৰণে চাব এতিয়া দেখাম স্কুটি লোৱা দিনাখন তাৰ পইচা দি মই স্কুটি লৈছোঁ তাৰো চিন থাকি যাব একচুৱেলি সি মাক হেল্প কৰিছিলে স্কুটি ল'বলৈ এইখনে ফাইনেল কৰিলোঁ এণ্ট্ৰক 125cc হয় আৰু টোটেল কিমান পৰিলে ক'ম বাৰু আপোনালোকক যদি ইচ্ছুক হয় কোনোবাই কমেণ্ট কৰিব পাৰে মই কেছতে লৈছিলোঁ যিহেতু দেখাম স্কুটি উলিয়াই লৈ মই কি কৰিলোঁ চিধা থানালৈ গুচি আহিলোঁ থানালৈ গুচি আহি মিঠাই চিঠাই লৈ তাৰপিছত থানালৈ গুচি আহি চবকে মিঠাই চাহ তাহ খুৱাই তাৰপিছত ঘৰলৈ গুচি গ'লোঁ ঘৰলৈ গৈ কিনে এই এক্সপিৰিয়েশ্যন দেখো বুলি কৈছিলোঁ যে হাজবেণ্ডক মই একচুৱেলি আজি জনোৱাই নাছিলোঁ যে আজি স্কুটি ল'ম কিন্তু স্কুটি এখন যে ল'ম মই এইকেইদিনতে বা এই মাহটোৰ ভিতৰতে বা তেনেকুৱা বুলি কথা পতা হৈছিলে কিন্তু আজিয়ে যে স্কুটিটো লৈ ল'ম সেইটো তেওঁ গম নাপায় তাৰপিছত গৈ কৈছোঁ যে নাই বিশ্বাস নকৰে একচুৱেলি প্ৰথমতে তাৰপিছত মই ক'লোঁ যে নাই আজি লৈ ল'লোঁ মই তাৰপিছত বিশ্বাস কৰিলে বাৰু ল'লে বুলি তাৰপিছত লৈ মেলি তাতে গ'লোঁ তাৰপিছত হাজবেণ্ডক দেখুৱাৰ পিছত ভাবিলোঁ যে ঘৰলৈ যাম কিন্তু ঘৰলৈ যাম বুলি ভাবি থাকোঁতে ইফাল সিফাল কৰি থাকোঁতে দেখিলোঁ দেউতাও তালৈকে অফিচলৈ আহিলে অফিচলৈ অহাৰ পিছত আৰু মই ঘৰলৈ নগ'লোঁ তাতে দেউতাকো মিঠাই চিঠাই দি আকৌ ৰুমলৈ বুলি গুচি আহিলোঁ ৰুমলৈ বুলি গুচি অহাৰ পিছত ভাবিছিলোঁ ৰাস্তাত ভিডিঅ' কৰিম কিন্তু ৰাস্তাত ভিডিঅ' কৰাটো সম্ভৱ নহ'ল কাৰণ ল'ৰাটো আছিলে আৰু ইফাল সিফাল কৰোঁতে সিও ভাগৰি গৈছিলে সেইকাৰণে চিধা ৰুমলৈ আহিলোঁ ৰুমত গুচি অহাৰ পিছতো ৰুমলৈ আলহী আহিলে তাৰপিছতো ভিডিঅ' কৰিব পৰা নগ'ল এতিয়া আজি যিহেতু স্কুটিও লৈছোঁ আৰু ধুনীয়াকৈ চাহ তাহ বনাই খুৱাই মেলি
তেতিয়া ভিডিঅ' যে কৰিব লাগে মনতে নপৰিলে আৰু ব্যস্তও হ'লো বাৰু তাৰপিছত নাই আজি ভিডিঅ'টো শেষ কৰোঁ বুলি এতিয়া ভিডিঅ'টো বনালোঁ মোৰ ভিডিঅ' চাই যদি ভাল পাইছে আপোনালোকে মোক জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টোত কাইণ্ডলি লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আগলৈও নিশ্চয় এনেকুৱা ভাল ভাল ভিডিঅ'ৰ লগতে আপোনালোকক লগ পাম বুলি আশা ৰাখিছোঁ আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ৰ লগতে লগ পাম এতিয়ালৈ বাই বাই এণ্ড গুড নাইট